কি হৈছে মানে ইয়াৰ ঘৰৰ কাহিনী আৰু মইতো কি ক'ম আৰু দেউতাক নামাৰিলোঁ সময় ভাইটিক যে মই হাজিৰা কৰি নাম লগাই কষ্ট কৰি স্কুললৈ পঠাই দিছিলোঁ নাম লগাই পিছত ইমানটো যোৱা নাছিলে টকা 10,000 মান গৈছে 7-8,000 মান গৈছে আৰু ধৰ পিছতে চাইকেল কিনিলোঁ নাম লগাই দিলোঁ স্কুল চাৰ্ট কিনি দিলোঁ বেগ চেগ লগত গ'ল 7-8,000 মান পিছতে দেউতা যেনে এনেকুৱা কৰিব নালাগে না এতিয়া কোকৰাঝাৰৰ পৰা আহি পিছত খেদি দিলে নহয় কামত ভাইটিৰ কাৰণে কামত খেদি দিল মোৰ দুখ হাজিৰা কৰি নাম লগাই দিছোঁ মই পিছত আৰু দেউতাই আহি কিনে খেদি দিব নালাগে না এটা কামত মইহে হাজিৰা কৰি খুৱাই আছিলোঁ ভাইটিক এনেকুৱা হৈছে সেইটো কাৰণে তুমি মাৰি দিলা যাক মাৰিছা তোমাৰ কি লাগে তেওঁ দেউতা কেতিয়া মাৰিছা আজি হয় কিহেৰে মাৰিলা ভৰি দি ভৰি গুৰিয়ে মাৰিছা গুৰি মাৰিলোঁ তোমাৰ নামটো কি সঞ্জয় খাপলাৰী দহলাপাৰাৰ পৰা মোক ফোন কৰিলে যে পুতেকে বাপেকক হত্যা কৰিছে বুলি মই লগে লগে মোৰ ষ্টাফসহ মই তাত গ'লোঁ যোৱাৰ পিছত স্থানীয়ভাৱে তাৰমানে ঘটনাস্থলী পাই জনা গ'ল তাৰমানে 21ৰ নাম হ'ল ধনঞ্জয় খাগলাৰী তেওঁ বয়স হ'ল 23 বছৰ বাপেকৰ নাম হ'ল কাৰ্তিক খাগলাৰী তাৰমানে তেওঁৰ বয়স হ'ল 55 বছৰ পিছত মই ধনঞ্জয় খাগলাৰীক মই ঘৰতে পোৱা হ'ল তেওঁক সুধিলোঁ তুমি কি কাৰণে তোমাৰ দেউতাক মাৰিলা তেতিয়া তেওঁ ক'লে যে ঘৰুৱাহী বিশেষ কাৰণত তেওঁ মাৰিলোঁ বুলি ক'লে পিছত তেওঁ স্বীকাৰ কৰিলে তেওঁ কোনো অস্ত্ৰ শস্ত্ৰ দি বা লাঠি চাঠি দি মৰা নাই তেওঁ হাতৰে তথা ভৰিৰে তেওঁক মানে ঘূৰিয়াই পেলাই তেওঁ বুকুত আঘাত পালে পোৱাৰ পিছত তেওঁ মানে শয্যাগত অৱস্থাত আছিলে সেই সময়ত লগে লগে আকৌ মাক আহি পালেহি মাক আগত তাৰমানে মানে তাৰ বাপেকে ক'লে যে মোৰ পুত্ৰই মানে মোক মাৰিলে বুলি আৰু লগে লগে মাকে কথা লগে তেওঁ তাতে মৃত্যুবৰণ কৰিছে আৰু স্থানীয়